বাবা শুন বাবা শুন আর গান গাই হুড়ি বাচ্চা খাবো এক নাই কইনা আইতো ঘর উপস্থিত হল এতিয়া মই তো মৰমেৰে কথা কওঁ বাপা সৰু হওক ডাঙৰ হওক কিবা এটা কাম কৰ আৰু কাম কৰি যি পইচা উপাৰ্জন কৰা তাৰে আধা অংশ মোক দিবি আৰু তাৰে কিছু অংশ মাখি হাতীত দিবি তাই যদি পইচা হাতত নাপায় মই পইচা পোৱা ল'ৰা পালি মনে মনে তো গুচি যাব বুজিছা আজিৰ যুগত কইনাক পইচা হাতত দিবা লাগব ঠিক কৈছা মাই ঠিক কৈছা দেখা পাইছো না সংসাৰখনত মই কিবা এটা কৰিব লাগে কিবা এটা কৰিবি কিন্তু এটা কথা কওঁ কিবা এটা কাম কৰিবি কিন্তু ভাল কাম কৰিবি বেয়া কাম নহয় চুৰ ডকাইত এইবিলাক নহয় ভালে হওক বেয়া হওক আত্মপেটতে খুৱাব লাগিব এখন কাপোৰ দিব লাগিব এটা ব্লাউজ দিব লাগিব পিটি আছে নহয় পিঠে আছে পিঠেৰো দিব ময়ো দিবা চবেই দিব লাগিব মিলি জুলি কিন্তু তোৰ পৰাহে তাই বিচাৰিব তই এটা তাইক এটা পইচা হাতত দিলে তাই ভাল পাব কিবা এটা কাম কৰ আৰু সেই কাম কৰা পইচা যদি পা তাৰে বেছি অংশ মোক দিবি আৰু কম অংশ পইচাটোক দিবি হাততেহে তাই গোটেই ভাল পাব তোক মই ভাল কাম এটা কিন্তু বিচাৰি পাইছো পাইছা নেকি পাইছো কিন্তু এখন মোক বাইক লাগিব হৈছে দে তোক বাইক এখন যদি মই তোক দিবাই পাৰো তোক তেতিয়া মই কামৰ কথা ইমান নকলোৱে হয় নহয় নহয় মাই বাইক এখন লাগিব কাম কৰিব লাগিব না ভাল কাম বাইক এখন লাগিব হয় নেকি আজিকালি দেখা নাই ডেকা ল'ৰাকেইটা পিঠিত যে মস্ত ডাঙৰ এটা বেগ লৈ পেলাই ঘূৰি থাকে আৰু দেখা নাই মাই কি থৌগা থৌগা পিছফালে বহি পেলাই ভাড়া মাৰি থাকে কিবা আছিল কিবা নাজনো ৰেপাত নাই কিবা যে ৰেপাত দেচোন বাৰু মোবাইলত হেৰি আহে মাই ভাড়া আহি যায় আহাৰ পাছত মানুহটোক পাই যায় এনেকে ফটো চটো পাই পিছফালে বহি লয় পইচা দে বঢ়িয়া চিন্তা কৰি চাওঁ যদি পাৰো গোটৰ পৰাই পইচা ইচা লৈ তোক এখন বাইক লৈ চিন্তা কৰি কিন্তু তই কামত মনোযোগ দিবা লাগিব দিম নাই বাইকখন হ'লে মোৰ বহুত ভাল হ'ব জানা হাতী মোক কৈ আছে এখন বাইক লোৱাৰ কথা ঠিক আছে বাৰু তোক এখন বাইক দিয়াৰ চিন্তা কৰিম গোটত এইবাৰ যিখিনি পইচা পাম সেইখিনি ইনষ্টলমেণ্ট কৰি পেলাই এখন বাইকে ল'বি আৰু কামত ধৰিবি ভালমতে যাবি ভালমতে আহিবি আৰু কিন্তু হাতীত পাই মায়েৰে বাপেৰে কেতিয়াও যাতে পাহৰি নাযাওঁ জান ক'লৈ গ'ল no, 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 no. তাতে কথা কি আছে मेरी सपना कुट्टू আয়ো हे मेरे जान जानी जिगर ओ जान ভাল লাগিছে না ও জান জানু তুমি এইবিলাক কি পিন্ধিছা আজিকালি বোৱাৰীয়ে এইবিলাকে পিন্ধে আৰু নহয় এইবিলাক ঠেকেৰা ঠেকেৰা কথা বাদ দিয়া না জানু লিখিত কবা মাই কিছুমান কথা কৈ গৈছে সঁচাই হ'ব নেকি এইটা সন্দেহ লাগিছিল মোৰ জানু এনেকে নকবাচোন তোমাৰ যে মোবাইলটো আছে দিয়া না মোক অকণমান এইটো মোবাইলত আমি যে ইনষ্টাগ্ৰাম বনাম মোৰ অলপ সন্দেহ লাগিছে তোমাক তুমিতো বাইক চাইক একোৱে কিনা নাই বাইক এই মাত্ৰ মাই কৈ গৈছি মোক এখন বাইক কিনি দিব কৈছো মই একদম সঁচা মাই ভাবিম বুলি কৈছি ভাবিম নহয় মই বাইকখন উলামে মাই পৰা জানটো আজি খোজকাঢ়িয়ে যাব লাগিব ইমান গৰম উঠিছে নালগে নালগে খোজকাঢ়ি যাবা আমাৰ যে মাহিৰা পিটো তাইৰ পৰা এখন স্কুটাৰখন আনি থৈ দিছো সঁচাইনে মই সেইখনত লৈ যাম তাৰ পাছত মোৰ নিজৰ বাইক আহিব নহয় উঠাই লৈ যাম কিন্তু তোমাৰ এনেকে যদি মাই দেখা পায়
খেদব যেনে পাইছো আজিকালি মডাৰ্ণ বোৱাৰী এনেকে থাকে বুলি তুমি ক'বা না কিন্তু এই মাত্ৰ বাইক খুজিছো তাৰ পাছত যদি এই তিৰিক দেখে দে মোক মাই বাইক দিব না দুটাৰে ঘৰলৈ খেদে দে এইখিনি তুমি চম্ভালি ল'ব না বৰ মুস্কিলত পড়লো নহয় তুমি মোক ভাল পোৱা নে কোৱাচোন ভালো লাগছিল এইটো ড্ৰেছত বেয়া লগা নাই তেতিয়াহ'লে তুমি মাক ক'বা না ভয়ে লাগছে ব'লা না এতিয়া যাওঁ অলপ শ্বপিং কৰিম মই মাইৰ পৰা পাৰ্মিশ্যন লৈ আহো নেকি মায়ে যদি যাব মানা কৰে কিন্তু চাবা যোৱা লৈ আহা জলদি যোৱা আকৌ এইটোৱে যে মাকৰে প্ৰতিখনতে লাগি থাকে অকমানো চিন্তা নকৰে ময়ো কম নহয় ষ্টাইল দি একেবাৰে মই নহয় যদি আমাৰ এওঁৰ কিবা এটা হয় নহয় মইতো ভাবিছো আমি বুঢ়া বুঢ়ীক এৰিয়ে থাকিম অকলে থাকিম এতিয়া মাকৰ পাৰ্মিশ্যন ল'ব গৈছো তালৈকে মই ভিডিঅ' এটাই বনাওঁ ইনষ্টাগ্ৰামত লাল দুপट्टा हवा में तेरी उड़ गया रे খাও কি ড্রেস পিন্ধি গেলে তাই এইযোৰা দে ভগৱান মোৰ নাক ঘাৰ গোটেই কাটা খাটা লাগব এতিয়া মোক যাবাও নোৱাৰিম অলবা নোৱাৰিম চবেই মোক নিজে ক'ব এই আপা আকৌ আজি তাকহে মই ক'ম মই কৈছোঁ নহয় মই মুঠতে কৈছোঁ নহয় কি হ'ব তাই ক'লে না আহিয়ে তাই আজি সেই ড্ৰেছ মাৰি তাৰ লগত কিবা সি ক'বা নোৱাৰা হা সি এই ড্ৰেছ পিন্ধে যে লৈ গৈছি তাই সিটো একবাৰ ক'ব লাগে তাক বাইক কিনি দিব লাগে মই ভালকৈ দিম মই বাইক কিনি মই কৈছোঁ নহয় মই বাইক নহয় চাইকেল কিনি দিম একেবাৰে হয় নাযাওঁ মই বাইক পারবে না উঠবা ভালকে ধরবা দে থৈ দিয়া তুমি নেপেলাবা কিন্তু মই নেপেলাও শুনা লিখিটো ক'বা দেই লিখি তো তোমার পা শিখবা লাগবে তই ক'লা তুমি বনা না